ইউটিউব, ফেচবুক, ইনষ্টাগ্ৰামৰ দৰে সামাজিক মাধ্যমসমূহত জনপ্ৰিয়তা লাভ কৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা বহুতো ইউটিউবাৰে কিন্তু বৰ্তমান নামি পৰিছে সহজলভ্যভাৱে ধন ঘটা কাৰ্যত। তেওঁলোকৰ সেই কাৰ্যই সমাজৰ কি প্ৰভাৱ পেলায় তেনেধৰণৰ চিন্তাধাৰাবোৰৰ প্ৰতি তেওঁলোকৰ কিন্তু কোনো গুৰুত্ব নাই। জনপ্ৰিয় হোৱাৰ পাছত তেওঁলোকে যদি সমাজৰ হকে ভাল ভাল কাম কৰিলেহেঁতেন বা সমাজৰ কিছুমান ভাল কামৰ লগত জড়িত হ'লেহেঁতেন নিশ্চয়কৈ ভাল লাগিলেহেঁতেন। কিন্তু তাৰ বিপৰীতে একাংশ এতিয়া উঠি পৰি লাগিছে জুৱা খেলাৰ দৰে বিজ্ঞাপন দিয়াত। বহুতো ইউটিউবাৰে চাবচোন আপোনালোকে এতিয়া জনপ্ৰিয়, তেওঁলোকক প্ৰায় অসমৰ মানুহে চিনি পায়, সকলোৱে জানে। তেওঁলোকে নামি পৰিছে ৰামি, টিনপাটিৰ দৰে সেই জুৱা খেলাৰ দৰে এপসমূহৰ বিজ্ঞাপন দিয়াত। সঁচাকৈ যদি সেই গেমসমূহত তেওঁলোকে কৰাৰ দৰে হাজাৰ হাজাৰ টকা ইনকাম কৰিব পাৰিলেহেঁতেন, তেওঁলোকেও হয়তো ইউটিউব, ফেচবুক কৰি থকাৰ কোনো প্ৰয়োজন নাছিল। গেম খেলি থাকিলেই হ'ল, ইনকাম হ'লহেঁতেন। ইউটিউবাৰ দাদা, বাইদেউ, বন্ধু বান্ধৱীসকল, আপোনালোকে ভাবকচোন, এইটো জানো ভাল কথা হৈছে? এবাৰ চিন্তা কৰক, আপোনালোকৰ ভিডিঅ'সমূহ লাখ লাখ মানুহে চায়। সেই লাখ লাখ মানুহৰ মাজত ডাঙৰ সৰু, যুৱক যুৱতী বহু ধৰণৰ মানুহ, আৰু আপোনালোকে সেই এডভাৰটাইজাৰ দ্বাৰা তেওঁলোকক উদগনি যোগাইছে তেনেধৰণৰ গেম খেলি। অৰ্থাৎ এক প্ৰকাৰৰ জুৱাই হয় সেয়া। পইচা দি গেম খেলা মানে সেইটো জুৱাই, আৰু সেই জুৱা খেলৰ প্ৰতি আপোনালোকে তেওঁলোকক আকৰ্ষিত কৰিব বিচাৰে। আপোনালোকে এনেধৰণৰ কামবোৰ কৰি যুৱক যুৱতীৰ লগতে আন আন মানুহকো ধ্বংসৰ গৰাহলৈ ঠেলি নিদিব। সাধাৰণ মানুহৰ মূৰত কঁঠাল ভাঙি বুৰ্বক সজাই নিজৰ ঘৰ চলোৱাৰ পৰা আৰু ভিউৱাৰ্ছসকললৈও অনুৰোধ, এনেবোৰ চলনাৰ বলি নহ'ব। এনেধৰণৰ গেমবোৰ ইনষ্টল কৰি খেলি নিজৰ সাঁচতীয়া ধনকেইটা নাইকিয়া নকৰিব।